পোনপ্ৰথমে সকলোকে আমাৰ চেনেল আসাম ষ্টাডি গাইডলৈ স্বাগতম জনাইছো। আজি আমি ডিসকাস কৰিম জুলাই মাহৰ কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত। আজি বিশেষকৈ এক্সামত অহাৰ সম্ভাৱনা থকা জুলাই মাহৰ মোস্ট ইম্পৰ্টেন্ট এমসিকিউৰ ওপৰত ডিসকাস কৰিম। ইয়াৰ আগত ইতিমধ্যে আমি এনচিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰী সিৰিজৰ বহুকেইটা পাৰ্ট ডিসকাস কৰিলো। আপোনালোকে যদি সেইবোৰ চোৱা নাই তেন্তে তলৰ ডেসক্ৰিপচনত লিংক দিয়া আছে, আপোনালোকে চাই ল'ব। সো আহক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰো। Question number 1. Who among the following has been appointed as the Special Director of the Central Bureau of Investigation? ইয়াত সোধা হৈছে যে কাক Central Bureau of Investigationৰ Special Director হিচাপে নিযুক্তি দিয়া হৈছে। প্ৰতিটো কুৱেশ্যনৰে 4টা অপচন দিয়া হ'ব। আপোনালোকে অপচনবোৰ চাই ল'ব। মই অপচনবোৰ পঢ়ি নাযাওঁ। আৰু ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপচন বি, প্ৰবীণ সিনহা। প্ৰবীণ সিনহাক চেন্ট্ৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যনৰ স্পেচিয়েল ডাইৰেক্টৰ হিচাপে নিযুক্তি দিয়া হৈছে। Next question number 2. The President of India has laid the foundation stone of Memorial and Cultural Center dedicated to B.R. Ambedkar in which state? ইয়াত সোধা হৈছে যে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কোনখন চহৰত B.R. আম্বেদকাৰক উৎসৰ্গিত এখন স্মাৰক আৰু সাংস্কৃতিক কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিছে। আৰু ইয়াৰ অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন ডি, উত্তৰ প্ৰদেশ। ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে উত্তৰ প্ৰদেশত B.R. আম্বেদকাৰক সমৰ্পিত এখন স্মাৰক আৰু সাংস্কৃতিক কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিছে। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত এই আধাৰশিলা স্থাপন কৰা হৈছে। Next question number 3. Which day of the year is observed as National Doctors Day? ইয়াত সোধা হৈছে যে National Doctors Day কেতিয়া পালন কৰা হয়। আৰু ইয়াৰ অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন ডি, 1 জুলাই। ভাৰতবৰ্ষত প্ৰতি বছৰে 1 জুলাই তাৰিখে নেশ্যনেল ডক্টৰছ ডে পালন কৰা হয়। আৰু এই বছৰৰ নেশ্যনেল ডক্টৰছ ডেৰ থিম আছিল সেভ দ্য সেভিয়াৰ্স। Next question number 4. Who will be the new Vice Chief of the Indian Air Force? ইয়াত সোধা হৈছে যে ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ বা ভাৰতীয় বায়ু সেনা বাহিনীৰ নিউ ভাইচ চিফ কোন? আৰু ইয়াৰ অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন বি, বিবেকৰাম চৌধুৰী। বিবেকৰাম চৌধুৰী হৈছে ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ নিউ ভাইচ চিফ। এয়াৰ মাৰ্শ্বেল বিবেকৰাম চৌধুৰীয়ে 1 জুলাই তাৰিখে এই দায়িত্বভাৰ গ্ৰহণ কৰিছে। Next question number 5. What is the rank of India in the Global Startup Ecosystem Index 2021? ইয়াত সোধা হৈছে যে গ্লোবেল ষ্টাৰ্টআপ ইকোচিষ্টেম ইনডেক্স 2021 অনুসৰি ভাৰতৰ স্থান কিমান? আৰু অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন সি, 20। গ্লোবেল ষ্টাৰ্টআপ ইকোচিষ্টেম ইনডেক্স 2021 অনুসৰি টপ 100 দেশৰ ভিতৰত ভাৰত 20 নম্বৰ স্থানত আছে। Next question number 6. The government of India has decided to set up an Indian Institute of Heritage in which state? ইয়াত সোধা হৈছে যে ভাৰত চৰকাৰে কোনখন ৰাজ্যত ইণ্ডিয়ান ইনষ্টিটিউট অফ হেৰিটেজ স্থাপনৰ বাবে থিৰাং কৰিছে। আৰু অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন বি, উত্তৰ প্ৰদেশ। ভাৰত চৰকাৰে উত্তৰ প্ৰদেশৰ নয়দাত ইণ্ডিয়ান ইনষ্টিটিউট অফ হেৰিটেজ স্থাপনৰ বাবে থিৰাং কৰিছে। Next question number 7. Who has been recommended by the BCCI for the Rajiv Gandhi Khel Ratna Award 2021? ইয়াত সোধা হৈছে যে ৰাজীৱ গান্ধী খেল ৰত্ন এৱাৰ্ড 2021ৰ বাবে BCCIয়ে কাক পৰামৰ্শ দিছে। আৰু ইয়াৰ অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন বি, আৰ অশ্বিন। ৰাজীৱ গান্ধী খেল ৰত্ন এৱাৰ্ড 2021ৰ বাবে BCCIয়ে আৰ অশ্বিনক পৰামৰ্শ দিছে। আৰ অশ্বিনৰ সম্পূৰ্ণ নাম হৈছে ৰবিচন্দ্ৰন অশ্বিন। লগতে BCCIয়ে মহিলা ক্ৰিকেট টিমৰ স্কিপাৰ মৈথিলী ৰাজকো
এই পৰামৰ্শ দিছে এই এৱাৰ্ডৰ বাবে BCCIৰ ফুল ফৰ্ম হৈছে Board of Control for Cricket in India. Next question number 8. Name of the third Indian origin to go to space after Kalpana Chawla and Sunita Williams. ইয়াত সোধা হৈছে যে কল্পনা চাওলা আৰু সুনিতা উইলিয়ামৰ পাছত ভাৰতীয় মূলৰ তৃতীয় গৰাকী মহিলা কোন যিয়ে মহাকাশলৈ যাব আৰু অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন এ শিৰিষা বান্দেলা কল্পনা চাওলা আৰু সুনিতা উইলিয়ামছৰ পাছত শিৰিষা বান্দেলা হৈছে ভাৰতীয় মূলৰ তৃতীয় গৰাকী মহিলা যিয়ে মহাকাশলৈ যাব Next question number 9. In which Indian city is the world's third largest cricket stadium being planned to be constructed? ইয়াত সোধা হৈছে যে ভাৰতৰ কোনখন চহৰৰ বিশ্বৰ তৃতীয় বৃহত্তম ক্ৰিকেট ষ্টেডিয়াম নিৰ্মাণ কৰা হ'ব আৰু অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন এ জয়পুৰ ভাৰতৰ পিংক সিটি জয়পুৰত বিশ্বৰ তৃতীয় বৃহত্তম ক্ৰিকেট ষ্টেডিয়াম নিৰ্মাণ কৰা হ'ব Next question number 10. What is the rank of India in the Global Cyber Security Index 2020? ইয়াত সোধা হৈছে যে Global Cyber Security Index 2020 অনুসৰি ভাৰতৰ স্থান কিমান আৰু অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন এ 10 International Telecommunication Union ৰিলিজ কৰা Global Cyber Security Index অনুসৰি ভাৰতৰ স্থান হৈছে 10 বা 10 নম্বৰ Next question number 11 Who has been appointed as the chairman of the Indian Federation of United Nations Associations ইয়াত সোধা হৈছে যে Indian Federations of United Nations Associationৰ চেয়াৰমেন হিচাপে কাক নিযুক্তি দিয়া হৈছে আৰু অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন বি জাষ্টিস শম্ভুনাথ শ্ৰীবাস্তৱ জাষ্টিস শম্ভুনাথ শ্ৰীবাস্তৱক ইণ্ডিয়ান ফেডাৰেশনছ অফ ইউনাইটেড নেশ্যনছ এছ'চিয়েশ্যনৰ চেয়াৰমেন হিচাপে নিযুক্তি দিয়া হৈছে তেওঁ এলাহাবাদ হাইকোৰ্টৰ প্ৰাক্তন জাজ আছিল Next question number 12 Who is the new health minister of India ইয়াত সোধা হৈছে যে ভাৰতৰ নতুন স্বাস্থ্য মন্ত্ৰী কোন আৰু অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন এ মনসুখ মাণ্ডভিয়া ভাৰতৰ নতুন স্বাস্থ্য মন্ত্ৰী হৈছে মনসুখ মাণ্ডভিয়া তেওঁৰ আগৰ ভাৰতৰ স্বাস্থ্য মন্ত্ৰী আছিল ডক্টৰ হৰ্ষবৰ্ধন Next question number 13 Who has been appointed as the new law minister of India ইয়াত সোধা হৈছে যে কাক ভাৰতৰ নতুন আইন মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে আৰু অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন এ কিৰেণ ৰিজিজু কিৰেণ ৰিজিজুক ভাৰতৰ নতুন আইন আৰু ন্যায় মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে Next question number 14 Which among these is the newly introduced ministry in the Union Cabinet of Government of India ইয়াত সুধিছে যে ভাৰতৰ ইউনিয়ন কেবিনেটে নতুনকৈ কি মিনিষ্ট্ৰী বা মন্ত্ৰণালয়ৰ ইন্ট্ৰোডিউস কৰিছে আৰু অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন বি মিনিষ্ট্ৰী অফ কোঅপাৰেচন ভাৰতৰ ইউনিয়ন কেবিনেটে নতুনকৈ মিনিষ্ট্ৰী অফ কোঅপাৰেচনৰ ইন্ট্ৰোডিউস কৰিছে Next question number 15 Name the mobile app launched by the government as an online learning course app for fish farmers ইয়াত সোধা হৈছে যে চৰকাৰে ফিশ ফাৰ্মাৰ সকলৰ সুবিধাৰ বাবে মুকলি কৰা অনলাইন লাৰ্নিং কোৰ্স মোবাইল এপটোৰ নাম কি আৰু অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন সি মৎস্য সেতু চৰকাৰে ফিশ ফাৰ্মাৰ সকলৰ সুবিধাৰ বাবে মুকলি কৰা অনলাইন লাৰ্নিং কোৰ্স মোবাইল এপটোৰ নাম হৈছে মৎস্য সেতু আৰু এই এপটো লঞ্চ কৰিছিল মৎস্য পালন পশুপালন আৰু ডেইৰী মিনিষ্টাৰ শ্ৰী গিৰিৰাজ সিংহে Next question number 16 Who has been appointed as the new minister of food processing industry ইয়াত সোধা হৈছে যে ভাৰতৰ নতুন খাদ্য প্ৰক্ৰিয়া মন্ত্ৰী হিচাপে কাক নিযুক্তি দিয়া হৈছে
আৰু অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন সি পশুপতি কুমাৰ পাৰস পশুপতি কুমাৰ পাৰস হৈছে ভাৰতৰ নতুন খাদ্য প্ৰক্ৰিয়া মন্ত্ৰী Next question number 17. Who has been taken serve as Director General of All India Radio? And সুধিছে যে All India Radio নতুন Director General কোন হৈছে? আৰু অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন ডি এন বেনুধৰ ৰেড্ডি All India Radio নতুন Director General হৈছে এন বেনুধৰ ৰেড্ডি তেওঁ 1988 বেচৰ IIS অফিচাৰ আছিল IIS ৰ ফুল ফৰ্ম হৈছে Indian Information Service Next question number 18 India has signed a rail services agreement with which nation ইয়াত সুধিছে যে ভাৰতে কোনখন দেশৰ লগত ৰেল সাৰ্ভিস এগ্ৰিমেন্টত সাইন কৰিছে আৰু অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন বি নেপাল ভাৰত আৰু নেপাল এই দুইখন দেশে ৰেল সাৰ্ভিস এগ্ৰিমেন্টত সাইন কৰিছে Next question number 19 Which state government has announced the new population policy 2021 to 2030 ইয়াত সুধিছে যে কোনখন ৰাজ্য চৰকাৰে পপুলেশ্যন পলিচি 2021 to 2030 ঘোষণা কৰিছে আৰু অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন ডি উত্তৰ প্ৰদেশ উত্তৰ প্ৰদেশ চৰকাৰে বিশ্ব জনসংখ্যা দিৱসৰ দিনা পপুলেশ্যন পলিচি 2021 to 2030 ঘোষণা কৰিছে প্ৰতি বছৰে 11 জুলাই তাৰিখে বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয় Next question number 20 The National Research Center on Young is located in which state ইয়াত সুধিছে যে ৰাষ্ট্ৰীয় য়াগ অনুসন্ধান কেন্দ্ৰ কোনখন ৰাজ্যত অৱস্থিত আৰু অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন সি অৰুণাচল প্ৰদেশ ৰাষ্ট্ৰীয় য়াগ অনুসন্ধান কেন্দ্ৰ অৰুণাচল প্ৰদেশত অৱস্থিত অৰুণাচল প্ৰদেশৰ ৱেষ্ট কামেং ডিস্ট্ৰিক্টৰ ডিৰাঙত এই কেন্দ্ৰ অৱস্থিত Next question number 21 Who has been appointed as the leader of the house in Rajya Sabha ইয়াত সুধিছে যে কাক ৰাজ্য সভাত সদনৰ নেতা হিচাপে নিযুক্তি দিয়া হৈছে আৰু ইয়াৰ অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন ডি পিয়ুষ গোয়েল ইউনিয়ন মিনিষ্টাৰ পিয়ুষ গোয়েলক ৰাজ্য সভাত সদনৰ নেতা হিচাপে নিযুক্তি দিয়া হৈছে Question number 22 Which is the first northeastern state to propose legislation to protect cattle? ইয়াত সুধিছে যে উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যই পোন প্ৰথমে কেটেল প্ৰটেকচনৰ বাবে আইনৰ প্ৰস্তাৱ আগবঢ়াইছে আৰু অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন সি আসাম অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাজেট সেশনৰ প্ৰথম দিনাই আসাম কেটেল প্ৰটেকচন বিলৰ উত্থাপন কৰিছে এই বিলৰ মাধ্যমত কেটেলৰ ইললিগাল ট্ৰান্সপোৰ্টেশন বন্ধ কৰা আদিৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে Next question number 23 The special COVID vaccination campaign for pregnant women Matru Kavasam began in which state ইয়াত সুধিছে যে কোন ৰাজ্য চৰকাৰে গৰ্ভৱতী মহিলাসকলক ভেকচিন দিবলৈ মাতৃ কাভাসাম নামৰ অভিযানৰ পৰিকল্পনা কৰিছে আৰু অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন এ কেৰালা কেৰালা ৰাজ্য চৰকাৰে গৰ্ভৱতী মহিলাসকলক ভেকচিন দিবলৈ নতুন এটা অভিযানৰ পৰিকল্পনা কৰিছে আৰু এই অভিযানৰ নাম হৈছে মাতৃ কাভাসাম এতিয়া আহিছো question number 24 লৈ The farmers in which state will get a monthly grant of rupees 1000 under the Kisan Mitra Urja Yojana ইয়াত সুধিছে যে কোনখন ৰাজ্যৰ খেতিয়কসকলে কিষাণ মিত্ৰ উৰ্জা যোজনাৰ অধীনত মান্থলি 1000 টকাকৈ লাভ কৰিব আৰু ইয়াৰ অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন এ ৰাজস্থান ৰাজস্থানৰ খেতিয়কসকলে কিষাণ মিত্ৰ উৰ্জা যোজনাৰ অধীনত মান্থলি 1000 টকাকৈ লাভ কৰিব আৰু এই আঁচনিটো মুকলি কৰিছে চিফ মিনিষ্টাৰ অশোক গেহলতে
এতিয়া আহিছোঁ আজিৰ একেবাৰে শেষৰটি কুৱেশ্যন লৈ হুইচ মিনিষ্ট্ৰী হেজ লঞ্চ দ্য নিপুণ ভাৰত ইয়াত সুধিছে যে নিপুণ ভাৰত কোনটো মিনিষ্ট্ৰীয়ে লঞ্চ কৰিছে আৰু অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি এডুকেশ্যন মিনিষ্ট্ৰী এডুকেশ্যন মিনিষ্ট্ৰী বা শিক্ষা মন্ত্ৰণালয়ে নিপুণ ভাৰত লঞ্চ কৰিছে এডুকেশ্যন মিনিষ্টাৰ ৰমেশ পোখৰিয়াল নিশাংকে নিপুণৰ ফুল ফৰ্ম হৈছে নেশ্যনেল ইনিচিয়েটিভ ফৰ প্ৰফিচিয়েঞ্চি ইন ৰিডিং উইথ আণ্ডাৰষ্টেণ্ডিং এণ্ড নিউমেৰচি চ' আজিলৈ ইমানেই ভিডিঅ'বোৰ চোৱাৰ বাবে সকলোকে ধন্যবাদ ভিডিঅ'বোৰ চাই কেনে পাইছে তলৰ কমেণ্টত জনাব আৰু আমি ইতিমধ্যে এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী ছিৰিজৰ বহুকেইটা পাৰ্ট ডিছকাছ কৰিছোঁ আপোনালোকে যদি সেই ভিডিঅ'বোৰ চোৱা নাই তেন্তে তলৰ ডিছক্ৰিপশ্যনত লিংক দিয়া আছে আপোনালোকে চাই ল'ব আৰু ভিডিঅ'বোৰ চাই যদি উপকৃত হৈছে তেন্তে লগৰ বন্ধু বান্ধৱীবোৰকো শ্বেয়াৰ কৰিব আৰু লাইক কৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আগলৈ এনে ধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ কাষত থকা বেল আইকনটো প্ৰেছ কৰিব চ' আকৌ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈ সকলোকে নমস্কাৰ বাই বাই